हेलो गाइज अस्सलाम वालेकुम আপোনালোক সকলো কেনে আছে আশা কৰো বহুত ভালে আছে বুলি আলহামদুলিল্লাহ আমিও বহুত ভালে আছো আজি এটা আমৰ ৰেচিপিৰ সৈতে আপোনালোক সকলোকে মমছন হেপি লাইফৰ অন্যটি ভিডিঅলৈ স্বাগতম জনাইছো একচুয়ালি ৰেচিপি মানে আচাৰ বনাম মই আজি এয়া হৈছে গছৰ পৰা পাৰি অনা ফ্ৰেছ আমখিনি ধুনীয়াকৈ পানীৰে ধুই লৈছো 3-4 বাৰ মান আৰু এতিয়া শুকান কাপোৰেৰে মচি লৈছো যাতে পানী অলপমানো নাথাকে পানী থাকিলে আচাৰখিনি ভাল নহব সোনকালে বেয়া হৈ যাব সেইকাৰণে আৰু এতিয়া মই মোৰ সুবিধা অনুযায়ী আমখিনি এনেকুৱাকৈ কাটি লৈছো আপোনালোকে নিজৰ সুবিধা অনুযায়ী যিকোনো ধৰণে কাটি ল'ব পাৰে ছুৰী বা কটাৰীৰে কাটি ল'ব পাৰে এতিয়া যেটো আমৰ বতৰ হানে নহয় আমৰ আচাৰ নবনালে মনে নভৰে যিমানে যি আচাৰ নাথাকক ঘৰত বেলেগ বেলেগ আচাৰ আছে কিনা আচাৰ তথাপিও আমৰ আচাৰ বনালেহে মানে মনটো কিবা শান্তি লাগিব গতিকে গছৰ পৰা পাৰি আনি পেলাই আমখিনি এনেকুৱাকৈ কাটি লৈছো ধুনীয়াকৈ আৰু আমৰ বতৰ যেহেতু যিকোনো ঘৰতে আম আছে এতিয়া আম গছ থকা ঘৰবিলাকত গতিকে এয়া গোটেইখিনি আম কাটি লোৱাৰ পিছত এতিয়া মই ইয়াত দি দিম নিমখ আৰু হালধি প্ৰথমতে নিমখ আৰু হালধি দি পেলাই ভালদৰে মিক্স কৰিম সেইকাৰণে মই ইয়াত দি দিলোঁ 5-6 চামুচ মান নিমখ অকণমান বেছিকৈ দিব লাগে তথাপিও গৈ পিছত নহয় আৰু অকণ দিব লাগিব চাগে এটো পিছৰ কথা মই টেষ্ট কৰি চাই লম এতিয়া হালধি আৰু নিমখ দি পেলাই ভালদৰে মিক্স কৰিম হালধি মই বেছি দিয়া নাই 2 চামুচ মান দিছো আৰু নিমখ 5 বা 6 চামুচ মান দিছো যদি লাগে পিছত আৰু এড কৰিম এতিয়া এইখিনি দি মই ধুনীয়াকৈ মিক্স কৰি লম ঘৰৰ আচাৰবিলাক বহুত ফ্ৰেছ হয় নিজে হাতে বনোৱা ভাল লাগে খাই আৰু মনত কিবা শান্তি লাগে যে নিজে বনোৱা কিবা এটা খাই আছো আৰু কেমিকেলছ নাথাকে যেহেতু আমি ঘৰতে বনাও নিজে বনাও আৰু এয়া চাওক ধুনীয়াকৈ মই মিক্স কৰি লৈছো কি ধুনীয়া লাগিছে এনেকুৱাকৈ মই 2-1 টুকুৰা খাই দিলো বাৰু ভাল লাগিছে আৰু এতিয়া মই গুটিখিনি ঢাকি পেলাই থৈ দিম গুটি ৰাতিটোৰ কাৰণে এয়া পিছদিনাখন হৈছে ৰাতিপুৱা 10টা আজি বেছি ৰ'দ নাই না চুকাৰত না তথাপিও মই ৰ'দত দিটো এনেকুৱাকৈ মেলি পেলাই আৰু এতিয়া হৈছে প্ৰায় 11টা কিবা এটা মানে চাটনি খাব মন গৈছে সেইকাৰণে ভন্টিক কলো যে কিবা এটা বনোৱাচোন সেইকাৰণে তিয়হ কাটি লৈছে লগত লৈছে শুকান বগৰী আৰু অকণমান জ্বলাকে খালেহে ভাল লাগে কেতিয়াবা মাজে সময়ে এনে ইমান জ্বলা নাখাও কিন্তু আজি অকণমান জ্বলা খাব মন গৈছে সেইকাৰণে জলকীয়া অকণমান বেছিকৈ লৈছো পিয়াজ লৈছো নিমখ লৈছো আৰু তিয়হ আৰু বগৰী এইখিনি ভন্টিক কৈছো যে তুমি ধুনীয়াকৈ মিক্স কৰি চাটনিটো বনোৱা খালে ভাল লাগিব তিয়হ চাটনি বা ভৰ্তা যিকোনো ক'ব পাৰে আৰু এইফালে মোৰ বেটা শুই আছে মোৰ বেটাৰ এতিয়া চৰ্দি আৰু কাহ কি কম আৰু দৰৱ খুৱাই পেলাই খুৱাই দিছো সৰু বাচ্চা থাকিলে কি কম উপায় নাই মানে ঘৰত মিনি ফাৰ্মাসী এটা হৈ গৈছে আৰু মানে এসপ্তাহ ভাল নাযায় বেমাৰ কি কম উপায় নাই এতিয়া খাব মন গৈ আছে খাই আছো বহুতেই জ্বলা হৈছে মই এবাৰ দুবাৰ টেষ্ট কৰিছো দিওতে আপোনালোকে এতিয়াহে দেখা পাইছে হয়তো ভিডিঅ'টো 1-2 দিন পিছত পাব পাৰে কিন্তু এতিয়া দেখি আছো ভয়েস ওভাৰ কৰি আছো আকৌ খাবলৈ মন গৈছে মোৰ যেহেতু মই চাটনিটো আগতেই খালো ভাল লাগিছিল কাৰণে আপোনালোকৰ লগত শেয়াৰ কৰিলো আজি ইমান ৰ'দ নাই তথাপিও মানে ভাল লাগিছে খাই গতিকে এনেকুৱাকৈ চাটনি খাই মেলি আমি গা পা ধুই আহিলো এতিয়া বাজিছে প্ৰায় 1:30টা নামাজ পঢ়িলো আহি পেলাই আৰু মোৰ বেটা এতিয়ালৈকে শুই আছে ভন্টিও শুই আছে লগতে সেইকাৰণে মই ভাবিলো নামাজটো আদায় কৰি লওঁ আৰু এয়া মোৰ বেটাও শুই আছে ভন্টিও শুই আছে এতিয়া মই বাহিৰত যিখিনি আম ৰ'দত দিছিলো চাওকৈ অলপ শুকাইছে নেকি পানীখিনি শুকাব লাগিব বেছিকৈ ৰ'দ নহলেও একো প্ৰবলেম নাই ঘৰতে এনেকুৱাকৈ আচাৰ বনা প্ৰত্যেক বছৰে মই এবছৰলৈকে ভালে থাকে যেহেতু অকণমান পানীখিনি শুকালেই হ'ল আৰু নিমখীয়া আৰু হালধি দিয়া পানীখিনি বেছি শুকাব নালাগে আৰু টান হ'ব নালাগে এয়া চাওক অকণ শুকাইছে পানীখিনি আৰু ৰ'দ নাইকি আপোনালোকে ভিডিঅ'টোত চাগে দেখা পাইছে একেবাৰে ৰ'দ নাই জাস্ট অকণ বতাহ মাৰি আছে সেইকাৰণে আৰু একদম কোমল হৈ আছে এতিয়ালৈকে ডাঠ হোৱা নাই আৰু এনেকুৱা হৈছে ধুনীয়া এয়া চাওক এইখিনি মই এতিয়া আচাৰ বনাই পেলাম যেহেতু ভাটিবেলা টাইম গতিকে মই কেৰাহী এটাত দি দিছো তেল মই 250 গ্ৰাম মান হ'ব দিছো আৰু দিছো দুটামান নহৰু ফুটা থেতেলিও দিব পাৰে মই এনেকুৱাকৈ দি দিছো আৰু এতিয়া তেলখিনি গৰম হোৱাৰ পিছত প্ৰথমতে মই আজি আমখিনি ভাজি লম এনেই মই মছলাখিনি ভাজি লওঁ প্ৰথমতে এনে আমৰ আচাৰ বনাল আজি মই অলপমান বেলেগকৈ বনাবলৈ ট্ৰাই কৰি আছো মছলাখিনি প্ৰথমতে ভাজি ল'ব পাৰি একো নাই কিন্তু আজি মই আমখিনি ভাজি লৈছো আৰু এতিয়া দিছো হালধি গুড়ি লগতে দিম মই জিৰাৰ গুড়ি
এতিয়া দিম মই ৰেড চিলি পাউডাৰ, যোনটো ৰঙা জলকীয়াৰ গুড়ি, মানে কালাৰটো ধুনীয়া হ'ব, ইমান বেছি জ্বলাও নাই, সেইকাৰণে মই এইটো ব্যৱহাৰ কৰিছোঁ। এভৰিডে মছলা গোটেইখিনি হয়। এতিয়া দিম মই পাঁচফোৰণ। পাঁচফোৰণ দিলে ধুনীয়া এটা স্মেল আহে আৰু চুবাওঁতে মানে বহুত এটা ধুনীয়া স্মেল হয় খাওঁতে আমি পাওঁ যেতিয়া। আৰু এতিয়া গোটেইখিনি ভালদৰে চামুচেৰে লৰাই মিক্স কৰি থ'ম। এয়া চাওক ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু এতিয়া লাষ্টত মই দি আছোঁ ধনিয়া পাউডাৰ। ধনিয়া পাউডাৰ মই দিছোঁ অকণমান বেছিকৈ, কাৰণ ধনিয়া পাউডাৰ বেছিকৈ দিলেও বেয়া নহয় আৰু ভালহে হয়, গোন্ধটো পোৱা যায় ধনিয়া পাউডাৰৰ, গতিকে বহুত ভাল লাগে আচাৰ খাই। আৰু এনেকুৱাকৈ মই গোটেইখিনি মিক্স কৰি লৈছোঁ। এয়া চাওক, এতিয়া গেছৰ ফ্লেমটো মই একদম ল' কৰি ৰাখিছোঁ। আমখিনি দিয়াৰ পিছৰ পৰা মই অফ কৰি দিয়া নাই, অকণমান সময় এনেকুৱাকৈ ৰাখি পেলাই তাৰপিছত লাষ্টত অফ কৰিম। আৰু মই এতিয়া অকণমান টেষ্ট কৰি চাইছোঁ আৰু অনুমানত লাগিছে অকণমান নিমখ লাগিব, গতিকে মই আন্দাজমতে নিমখ দি দিছোঁ। নিমখ মই 2 চামুচ দিছোঁ, গতিকে নিমখখিনি দিয়াৰ পিছত আকৌ ভালদৰে মিক্স কৰিম গোটেইখিনি। আৰু এতিয়া লাষ্টত মই এটা বস্তু দিম, যিটো বস্তু দিলে নেকি আচাৰটো বহুত দিনলৈ ভালে থাকে, সেইটো হৈছে হোৱাইট ভিনেগাৰ। আৰু হোৱাইট ভিনেগাৰটো মই এতিয়া ইয়াত এড কৰিম। এয়া মই দি দিলোঁ প্ৰায় আধা কাপ হোৱাইট ভিনেগাৰ। হোৱাইট ভিনেগাৰটো বেছিকৈ দিলেও একো নাই, কোনোবা আচাৰত হোৱাইট ভিনেগাৰটো একদম তেলৰ নিচিনাই ইউজ কৰে। আৰু এতিয়া ভালদৰে মিক্স কৰি দিছোঁ। আৰু আচাৰখিনি এনেকুৱাকৈ মই এসপ্তাহমান ৰদাই থাকিম, তাৰপিছতহে বটলত ভৰাম, তেতিয়া আপোনালোকক দেখুৱাম। আৰু এতিয়া হৈছে প্ৰায় 4টা আবেলি টাইম, এইটো হৈছে তাৰ নেক্সট ডে আবেলি টাইম। এতিয়া অকণমান এনেই ৰেডি হ'লোঁ আৰু ঘৰতে মন গৈ আছে, ক'তো ওলাই নাযাওঁ বাৰু, কিন্তু মোৰ বেটাই ইয়াৰ চাওক খেলি আছে। এফালে ফোন আহিছে, হাজবেণ্ডটো ওলাইছে কামৰ পৰা, ঘৰত আহি আছে। এতিয়া বাচ্ছাক ক'লোঁ যে আপোনাৰ পাপা আহি আছে, ব'লক গেটখন খোলোঁগৈ। লগে লগে একদম লৰ মাৰিছে, গেট খুলিবৰ কাৰণে দৌৰি আহি আছে। আৰু কেনেকৈ এই চিৰিটো পাৰ হৈ বা নামি পেলাই যায় আপোনালোকক আজি দেখুৱাম। এয়া চাওক, পূৰা ফানি হয়, কেতিয়াবা পৰিও যায়, কেতিয়াবা নপৰে বাৰু, নামিব পাৰে। কিন্তু এতিয়া নতুনকৈ শিকি আছে আৰু ইমান দিন মই নামিব দিয়া নাছিলোঁ, এতিয়া শিকি আছে অলপ অলপ। ইয়াক ক'লোঁ যে মই যে আপোনাৰ পাপা আহি আছে বুলি, লগে লগে গেটখন খুলিবৰ কাৰণে ট্ৰাই কৰি আছে, কিন্তু মই এনেই অকলে খুলিব দিয়া নহয়, কাৰণ ৰাস্তাৰ লগতে ঘৰ হয়, গেটখন খুলি পেলাই ৰাস্তা হয়, বহুত ভয় লাগে, গাড়ী মটৰ বহুত অহা যোৱা কৰিয়ে থাকে মানে এনি টাইম। আৰু এয়া চাওক, আমাৰ গেটখন খোলাৰ পিছত ধুনীয়া ৰাস্তাটো এনেও আগতেও ধুনীয়া আছিলে, কিন্তু এতিয়া নতুনকৈ 3 দিনমান হ'ল বনাইছে, এতিয়া বাৰু অকণমান ভিৰ কমি আছে ৰাস্তাত। আৰু মোৰ বেটে এফালে গৰুটো চাই পেলাই পূৰা একদম হাম্মা বুলি পেলাই পূৰা মাতি আছে, একদম চাওক পূৰা ভাল পায় মানে, ফূৰ্তি পায় আৰু গৰু ছাগলী এইবিলাক দেখিলে পূৰা মাতি আছে। আৰু এনেকুৱাকৈ আমি মাক পুতেকে খেলি থকা অৱস্থাতে আহি পালে হাজবেণ্ড। আৰু এয়া মানুহজন আহি যোৱাৰ পিছত গেটখন তেওঁ মাৰি আছে, আৰু বেটাই একদম কি ক'ম আৰু পাপাৰ কোলাত যাবৰ কাৰণে পাগল হৈ গৈছে। আৰু এনেকুৱাকৈ বাপেক পুতেক আৰু মাক ঘৰৰ ভিতৰত সোমাই আহিলোঁ। আৰু এয়া চাওক, চাহ বনালোঁ, 5টামান বাজি গৈছে যিহেতু, সেইকাৰণে ভাবিলোঁ অকণমান চাহ খাওঁ। পোলাও আৰু চিকেন এইটো পকৰি আছে, লগতে এই কাষৰ দোকানৰ পৰা আনিলোঁ চিঙৰা, গৰম চিঙৰা বনালোঁ, আদা দি লাল চাহ, আদা দি পেলাই লাল চাহ বনালে ভাল লাগে। পানী আছে, অকণমান নিমখ লৈ লৈছোঁ, কোনোবাই যদি চিঙৰাৰ লগত খায় আৰু পিঁয়াজ নিমখৰ সৈতে, বা জলকীয়া লৈছোঁ, নেমু লৈছোঁ, সেইবিলাকৰ সৈতে খাবৰ কাৰণে লৈছোঁ। আৰু এতিয়া চাওক, এয়া বাপেক পুতেকৰ মৰম আৰু আদৰ, কি ক'ম আৰু। কেতিয়াবা মোৰ পুতেকে মানে হেৰি খাই ভাল পায়, লেজ খাই ভাল পায়, সেইকাৰণে অকণমান লেজ মুখত দি দিছে আৰু তাৰ দেউতাই। কিন্তু সি এনেকুৱা মানে কি ক'ম, নিজে নাখাই পেলাই দেউতাকহে খুৱাব বিচাৰিছে। দেউতাই নাই খোৱা বুলি চাওক বাৰে মুখত দি আছে। আৰু এতিয়া চাবচোন কি আদৰ দুইজনৰ, এয়া চাওক মোৰ লগতে এনেকুৱা কৰে, বহুত মানে কি ক'ম আৰু, সৰু বাচ্ছাই এনেকুৱা কৰা মানে খুব কমেই দেখোঁ, কিন্তু সি মানে বহুতক বেলেগক খোৱাইহে ভাল পায়। আৰু এতিয়া হৈছে ৰাতি 8:30, মই ভাত বহাই দিলোঁ, তৰকাৰী বনাই আছোঁ।
আৰু কি বনাইছোঁ কেনেকৈ খাম আপোনালোকক দেখুৱাম। এয়া হৈছে ভাতৰ লগত লৈছোঁ মাংসৰ তৰকাৰী, মুৰ্গী মাংস, মাছৰ তৰকাৰী। এয়া নেমু আৰু তিয়হ কাটি লৈছোঁ, এটা চাটনি আছে, এটা ভৰ্তা আছে আৰু এটা ভাজি আছে, লগতে কেঁচা জলকীয়া আছে। কেঁচা জলকীয়া নাখায় বাৰু, এনেই লৈছোঁ, তথাপিও পানী আছে। এয়া হৈছে আমাৰ ৰাতিৰ সাজ। গতিকে আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে, যদিহে ভাল লাগিছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। গতিকে আজি বাই বাই, টাটা। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।